হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ ৰাধা ধাৰাবাহিকখনৰ সোমবাৰে আহিবলগীয়া খণ্ডটি চাবলৈ খুবেই ভাল লাগিবলৈ গৈ আছে সোমবাৰে কি হ'ব সেয়া কোৱাৰ আগতে মই আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকে যদিহে ৰাধা ধাৰাবাহিকত অভিনয় কৰি থকা ঋষিৰ ইণ্টাৰভিউ ঋষিৰ যদি বায়োগ্ৰাফিৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে এই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনত এটা লিংক আছে তাত গৈ আপোনালোকে ঋষিৰ বিষয়ে জানিব পাৰিব গতিকে যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে ৰাধায়ে ঋষি মৰিলে বুলি সৎকাৰ কৰি আহিছিল আৰু 3 দিন লঘোনে থকাৰ সিদ্ধান্ত লৈছিল আৰু কামলৈ ওলাই যাওঁতে ছাৰজনে ৰাধালৈ ফলমূল লৈ আহিছিল আৰু খাবলৈ কৈছিল কিন্তু ৰাধাই সেই ফলমূল খোৱা নাছিল আৰু বাকি ষ্টাফৰ মাজত বিলাই দিছিল আৰু ইফালে ঋষিয়ে গৌৰীক বিয়া কৰাই ঘৰলৈ আনিছিল আৰু ঋষিক বাটতে লগ পাই নুৰুল দাই তুমি কিয় ৰাধাক ঠগিলা বুলি সুধিছিল আৰু তেতিয়া ঋষিয়ে একোৱেই উত্তৰ দিয়া নাছিল আৰু আনফালে ৰাধাৰ খুৰাকজনে নকুলক লগ পাই ৰাধাই যে বিধৱা সাজ পিন্ধিছে আৰু যে ঋষিয়েই ৰাধাৰ শিৰত সেন্দুৰ দিছিল সেই কথাখিনি যদি লুকুৱাই ৰাখিব বিচাৰে তাৰ বাবে পইচা বিচাৰিছিল এতিয়া বাৰু কথাখিনি লুকুৱাই ৰাখিবৰ বাবে নকুলহঁতে বাৰু ৰাধাৰ খুৰাকক পইচা দিবনে সেয়া আপোনালোকে জানিব পাৰিব সোমবাৰে আহিবলগীয়া খণ্ডটিত এতিয়া বাৰু ঋষিয়ে ৰাধাই যে ঋষি মৰিলে বুলি বিধৱা সাজ পিন্ধিছে সেই কথাটো ঋষিয়ে বাৰু গম পাবনে আৰু যদি ঋষিয়ে গম পায় তেনেহ'লে ঋষিৰ বাৰু কি অৱস্থা হ'ব এই সকলোখিনি আপোনালোকে জানিব পাৰিব সোমবাৰৰ খণ্ডটিত ভিডিঅ'টি ভাল পালে এটা লাইক কৰি দিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তাত গৈ ঋষিৰ বিষয়ে জানিব পাৰিব থেংক ইউ